অসম চৰকাৰৰ এখন জাননী সৰ্বশিক্ষাই এখন জাননী জাৰি কৰিছে, যি জাননীত বিষয়টো হ'ল ইনভলভমেণ্ট অফ এলুমনি এণ্ড কমিউনিটি। সকলো চৰকাৰী বিদ্যালয় চলাবৰ বাবে এতিয়া প্ৰাক্তন ছাত্ৰ আৰু সমাজৰ অন্যান্য মানুহৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে। বিদ্যালয়ৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে ৰাজ্য চৰকাৰৰ ধনৰ অভাৱ ঘটিছে আৰু ৰাজ্য চৰকাৰে, অসম চৰকাৰে আমাৰ বিদ্যালয়বিলাকত সকলোতে চৰকাৰী বিদ্যালয়বিলাকত ঘোষণা কৰিছে যে এতিয়াৰ পৰা আন্তঃগাঁথনি নিৰ্মাণ অৰ্থাৎ ফেন বা বিজুলী পাংখা, ডেস্ক বেঞ্চ, ফিল্টাৰ ইত্যাদি ইত্যাদি যিবিলাক আন্তঃগাঁথনিৰ কাম আছে, সেই আন্তঃগাঁথনিৰ কামবিলাকত এতিয়াৰ পৰা ওচৰৰ মানুহৰ পৰা, NGOৰ পৰা অথবা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পৰা দান বৰঙণি ল'ব লাগিব বুলি ঘোষণা কৰা হৈছে। চৰকাৰ এখনে চৰকাৰী বিদ্যালয় এখনৰ আৰু তাৰোপৰি মাতৃভাষাৰ মাধ্যমৰ চৰকাৰী বিদ্যালয় এখনৰ উন্নয়নৰ বাবে আৰু বিশেষভাৱে বেঞ্চ কিনিবৰ কাৰণে, ফিল্টাৰ কিনিবৰ কাৰণে, ফেন কিনিবৰ কাৰণে ধনৰ অভাৱ বুলি কোৱা ঘটনাটো এক অভূতপূৰ্ব এক পৰিস্থিতি। এতিয়া ৰাজ্য চৰকাৰ এখনৰ প্ৰকৃত দেউলীয়াপনাকে প্ৰতিপন্ন কৰিছে। চৰকাৰ এখনৰ যে ধন নাই সেই কথাটোকে প্ৰতিপন্ন কৰিছে। চৰকাৰখন যে দেউলীয়া, মুখেৰে বহুত কথা ক'লেও, ৰাতি 7 হাল বালেও দিনত যে এহালো নাই, এই অৱস্থাটোকে আজি প্ৰতিপন্ন কৰিছে। দ্বিতীয় কথাটো হ'ল যে চৰকাৰে ৰাজহুৱা শিক্ষানুষ্ঠানৰ পৰা দায় দায়িত্ববিলাক লাহে লাহে এৰিব খুজিছে। আমাৰ চৰকাৰী বা মাতৃভাষাৰ বিদ্যালয়বিলাকৰ পৰা লাহে লাহে ক্ৰমাগতভাৱে নিজৰ দায় দায়িত্ববিলাক এৰিব খুজিছে। আৰু ৰাজহুৱা শিক্ষানুষ্ঠানবিলাক বা চৰকাৰী বিদ্যালয়বিলাক লাহে লাহে ব্যক্তিগতকৰণৰ দিশত, এফালৰ পৰা ব্যক্তিগত কোম্পানী বা কোনোবা ব্যক্তিগত ব্যক্তিৰ বা ধনী মানুহক বিদ্যালয়বিলাক বিক্ৰী কৰাৰ দিশত, ব্যক্তিগতকৰণ, শিক্ষাৰ ব্যক্তিগতকৰণৰ দিশত আগবাঢ়িছে। আৰু এই একেখিনি সময়তে এটা অত্যন্ত তাৎপৰ্যপূৰ্ণ ঘটনা ঘটিছে যে অসমৰ মুখ্যমন্ত্ৰীজনৰ পৰিয়ালে উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ ব্যক্তিগত বিদ্যালয় এখনো আকৌ এই সময়ত স্থাপন কৰিছে। মাতৃভাষাৰ মাধ্যমৰ বিদ্যালয়ত পৰ্যায়ক্ৰমে মাতৃভাষা এৰুৱাই ইংৰাজী মিডিয়ামৰ কৰিব খোজা, গণিত আৰু বিজ্ঞান এই দুটা বিষয়ত ইংৰাজী মাধ্যম তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ কৰা আৰু চৰকাৰী বিদ্যালয়বিলাক, অসমীয়া মাধ্যমৰ বিদ্যালয়বিলাক ক্ৰমাগতভাৱে ইংৰাজী মাধ্যমলৈ নি তাক CBSEৰ হাতলৈ পঠিয়াই দিয়া, এই যিবিলাক কাম কৰিছে, এই আটাইবিলাকে অসমীয়া জাতিৰ, অসমৰ মাতৃভাষাৰ বিদ্যালয়বিলাকৰ ধ্বংসৰ আখৰা মাত্ৰ। এতিয়া সেই যি ধ্বংসৰ আখৰা কৰি থকা হৈছে, আমাৰ মাতৃভাষাৰ বিদ্যালয়বিলাকক যিধৰণে ধ্বংস কৰিব খোজা হৈছে, এইবাৰ মাতৃভাষাৰ বিদ্যালয়বিলাকৰ দায় দায়িত্ব সম্পূৰ্ণৰূপে এৰিবৰ কাৰণে প্ৰথম প্ৰক্ৰিয়া হিচাপত এইবাৰ কি কৰা হৈছে যে মাতৃভাষাৰ বিদ্যালয়বিলাক বা চৰকাৰী বিদ্যালয়বিলাকৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু আন্তঃগাঁথনিৰ সা সুবিধাবিলাকৰ কাৰণে ব্যক্তিগত খণ্ড, এলুমনি, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু NGOৰ হাতত দায়িত্ব অৰ্পণ কৰিব খোজা হৈছে। আপোনালোকে সকলোৱে সেই জাননীখন দেখিছে। এই জাননীখন নতুনকৈ দেখুওৱাৰ কোনো প্ৰয়োজন নাই। এই জাননীখন আপোনালোকে সকলোৱে দেখিছে। এই জাননীখনত কৈছে যে অসমত 31,353খন বিদ্যালয়ত বিজুলী পাংখা নাই, ডেস্ক বেঞ্চ নাই আৰু ফিল্টাৰ নাই।
অৰ্থাৎ আন্তঃগাঁথনিৰ এই মূল সা সামগ্ৰীবিলাকে নাই। আৰু কৈছে যে 4040খন মাধ্যমিক বিদ্যালয় ছেকেণ্ডেৰী স্কুলত এই আটাইবিলাক আন্তঃগাঁথনি বিজুলী পাংখা, ফেন, ডেস্ক বেঞ্চ বা ফিল্টাৰ এইবিলাকৰ সা সুবিধা ছাত্ৰ ছাত্ৰীসকলে লাভ কৰা নাই বা অসুবিধা আছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে 15 বছৰমান শিক্ষামন্ত্ৰী আছিলে, আপোনালোকক সকলোৱে জানে। আৰু তেখেতক অসমৰ আটাইতকৈ দক্ষ মন্ত্ৰী বুলি বহুতে কয়। আটাইতকৈ দক্ষ মন্ত্ৰীজন শিক্ষামন্ত্ৰী হৈ থাকোঁতে তেওঁৰ শিক্ষা বিভাগৰ 31,353খন বিদ্যালয়ত বিজুলী পাংখা নাই, ডেস্ক বেঞ্চ নাই বা ফিল্টাৰ নাই, পানী খাবৰ কাৰণে ব্যৱস্থা নাই। এইটো এটা কেনেকুৱা অদ্ভুত ঘটনা, এই কথাটো নিশ্চয় আপোনালোকে বুজি উঠিছে। আপোনালোকে হয়তো সৰ্বশিক্ষা মিছনৰ এই জাননীখন সকলোৱে পাইছে, কিন্তু ইয়াৰ পাছৰ জাননীখন পাইছেনে নাই মই নাজানো। এইখন মানে আপডেট অফ চিলিং ফেন ৰিচিভড ইন স্কুলছ আণ্ডাৰ কমিউনিটি কণ্ট্ৰিবিউশ্যন। প্ৰত্যেক দিনাই কোনখন স্কুলত কিমান এতিয়ালৈকে ফেন ব্যক্তিগত মানুহে যোগান ধৰিছে তাৰ এখন তালিকা দিছে। আশ্চৰ্যকৰভাৱে তেওঁলোকৰ ডিপাৰ্টমেণ্টৰ ভিতৰত এখন মানে এটা ৱেবছাইট কৰি লৈছে, য'ত মানে কোৱা হৈছে যে কোনখন জিলাত কোনে কিমানখন ফেন গোটাব পাৰিছে তাৰ এটা কম্পিটিশ্যন, তাৰ প্ৰতিদ্বন্দ্বিতাৰ কাৰণে, আৰু কোনে কিমানখন ফেন গোটালে তাৰ হিচাপটো দিবৰ কাৰণে তাত দেখা গৈছে যে আজিৰ দিনটোত অসমত আটাইতকৈ ব্যক্তিগত মানুহৰ পৰা দান লোৱাৰ ক্ষেত্ৰত কোকৰাঝাৰ জিলাখনে 1 নম্বৰ স্থান দখল কৰিছে। কোকৰাঝাৰ জিলাখনে 11 আগষ্ট পৰ্যন্ত 515খন ফেন এতিয়ালৈকে গোটাবলৈ সক্ষম হৈছে। এই সৰ্বশিক্ষা মিছনৰ যিখন জাননী প্ৰেৰণ কৰা হৈছে তাত কি বুলি উল্লেখ কৰা হৈছে জানেনে? এই যে ফেন, এই যে ফিল্টাৰ বা এই যে ডেস্ক বেঞ্চ গোটাবলৈ কোৱা হৈছে, এইটো বোলে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। আজি মুখ্যমন্ত্ৰী আমি দেখিছোঁ যে বানপানীৰ কাৰণে ডনেশ্যন তোলে। আমি সকলোৱে দেখিছোঁ যে মুখ্যমন্ত্ৰীয়ে আজি ক'ভিডৰ কাৰণে ডনেশ্যন তোলে। অসমত আন কাৰো ডনেশ্যন তোলাৰ, দান বৰঙণি সংগ্ৰহ কৰাৰ, চান্দা সংগ্ৰহ কৰাৰ আন কাৰো অধিকাৰ নাই। এতিয়া কোনোবাই চান্দা সংগ্ৰহ কৰিলে, জাতীয় অনুষ্ঠান এটাই চান্দা সংগ্ৰহ কৰিলে পুলিচ লগাই দিয়ে, কিন্তু চান্দা সংগ্ৰহৰ একমাত্ৰ অধিকাৰ এতিয়া বিজেপিৰ, হিমন্ত বিশ্ব শৰ্মাৰ। তেওঁ বানপানী হ'লেও চান্দা তোলে, তেওঁ ক'ভিড হ'লেও চান্দা তোলে, আৰু স্কুলৰ ফেন কিনিবৰ কাৰণে, স্কুলৰ বেঞ্চ কিনিবৰ কাৰণে, স্কুলৰ ফিল্টাৰ কিনিবৰ কাৰণে তেওঁ চান্দা তোলে। এতিয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন এখন চান্দা তোলা চৰকাৰত পৰিণত হৈছে। আপোনালোকে এটা কথা মন কৰকচোন, যিখন চৰকাৰে ছাত্ৰ ছাত্ৰীক স্কুটি দিব পাৰে, যিখন চৰকাৰৰ মুখ্যমন্ত্ৰীজনে ক'ব পাৰে খেৰ ডেকা ল'ৰাহঁত তহঁতক বুলেট লাগিবনে নাই, ছাত্ৰ ছাত্ৰীসকলক বুলেটৰ কথা ক'ব পাৰে, যিখন স্কুলে লেপটপ দিব পাৰে, যিখন চৰকাৰে, সেইখন চৰকাৰে নিজৰ প্ৰাথমিক বিদ্যালয়খনত ছাত্ৰ ছাত্ৰীৰ কাৰণে ডেস্ক বেঞ্চ যোগান ধৰিব নোৱাৰে। সেইখন চৰকাৰে বিজুলী যোগান ধৰিব নোৱাৰে, সেইখন চৰকাৰে বিজুলী পাংখা যোগান ধৰিব নোৱাৰে, আৰু সেইখন চৰকাৰে ফিল্টাৰ, খোৱা পানীৰ কাৰণে এটা ফিল্টাৰ যোগান ধৰিব নোৱাৰে। এইটো কেনেধৰণৰ পৰিস্থিতি আপোনালোকে সকলোৱে অনুভৱ কৰক। চৰকাৰ দেউলীয়া, এইটো সন্দেহ নাই। আপোনালোকে সকলোৱে জানে যে ইতিহাসৰ আটাইতকৈ বেছি ধাৰ লোৱা চৰকাৰখন হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। আপোনালোকে সকলোৱে জানে যে আজিৰ দিনটোত অসম চৰকাৰখনৰ সৰ্বমুঠ ধাৰ হ'ল 1,12,000 কোটি টকা পৰা এতিয়ালৈকে ধাৰ লৈছে। ধনৰ যে অভাৱ, এইটোত কোনো সন্দেহ নাই। ঠিকাদাৰক এতিয়াও 22,000 কোটি টকা দিবলৈ বাকী আছে চৰকাৰে। উন্নয়নমূলক কাম সম্পূৰ্ণৰূপে স্তব্ধ। আমাক এবছৰৰ বিধায়ক পুঁজিহে দিলে, ছেকেণ্ড বছৰৰ বিধায়ক পুঁজিৰ 1 টকাও দিব পৰা নাই। আনকি সুহৃদ আঁচনিৰ আমি যে 50 লাখ টকা পাওঁ এবছৰত, সেইটোও এতিয়া দিব পৰা নাই, বন্ধ হৈ গৈছে ধনৰ অভাৱ। চৰকাৰ যে দেউলীয়া, এই কথাটো নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এটা কথা খাটাং যে হিমন্ত বিশ্ব শৰ্মাই কেৱল হেলিকপ্টাৰ লৈ ফুৰিহে
চৰকাৰখনৰ অস্তিত্ব বজাই ৰাখিছে। তাৰ বাহিৰে চৰকাৰখনৰ হাতত ধন নাই। এইটো 1 নম্বৰ কাৰণ। 2 নম্বৰ কথাটো হ'ল যে চৰকাৰে আচলতে কিয় মানে ধন নাই, তাৰপিছত কিন্তু তেওঁলোকে লেপটপ বিতৰণ কৰি আছে। ধন নাই, তেওঁলোকে হেলিকপ্টাৰ চলাই আছে। ধন নাই, তেওঁলোকে স্কুটি বিতৰণ কৰি আছে। ধন নাই, তেওঁলোকে অৰুণোদয় আঁচনিত ধন দি আছে। কিন্তু চৰকাৰে শিক্ষাত কিয় খৰচ কৰিব খোজা নাই? চৰকাৰে লাহে লাহে ৰাজহুৱা শিক্ষাৰ পৰা আঁতৰি আহিব খুজিছে। যে শিক্ষানুষ্ঠানক যে ব্যক্তিগতকৰণ কৰিব খুজিছে, এইটো বন্ধ কৰক। এইটো কেতিয়াও আমি মানি নলওঁ। দ্বিতীয় কথাটো হ'ল, হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এজন বিধায়ক হিচাপে আৰু ৰাইজৰ দলৰ সভাপতি হিচাপে মই আহ্বান জনাওঁ, দাবী জনাওঁ যে সঁচাকৈ যদি স্কুলবিলাক ভাল কৰিবলৈ মন আছে, তেতিয়াহ'লে মাধ্যমৰ কাৰণে স্কুল বেয়া হোৱা নাই। ইংৰাজী মাধ্যম নহয়, অসমীয়া মাধ্যম হোৱাৰ কাৰণে অসমৰ স্কুলবিলাক বেয়া হোৱা নাই। স্কুল বেয়া হৈছে কোৱালিটি এডুকেশ্যন নথকাৰ কাৰণে, আন্তঃগাঁথনি নথকাৰ কাৰণে। যে মাতৃভাষাৰ মাধ্যম থাকিব নে নাথাকে, বা 3য় শ্ৰেণীৰ পৰা ইংৰাজী আৰু গণিত এইটো পঢ়াবলৈ যিটো সিদ্ধান্ত লৈছে, এই সম্পৰ্কত বোলে আলোচনা হ'ব। কিন্তু আলোচনালৈ আমাক মতা হোৱা নাই। আলোচনালৈ চিলেক্টেড মানুহক মতা হৈছে, চিলেক্টেড সংগঠনক। আমি দেখিছোঁ যে 4টা সংগঠনক বোলে তালৈ নিমন্ত্ৰণ কৰা হৈছে। অসমৰ 4টা সংগঠনে এইটো দাবী কৰিছে নেকি? এই দাবী কৰিছোঁ ৰাইজৰ দলে, এই দাবী কৰিছে কৃষক মুক্তিয়ে, এই দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে, এই দাবী কৰিছে অসমৰ শিক্ষক সংস্থাসমূহে, এই দাবী কৰিছে সদৌ অসম ছাত্ৰ সন্থাই, এই দাবী কৰিছে অসমৰ বেলেগ বেলেগ জাতীয় সংগঠনবিলাকে। কিন্তু অকল নিৰ্বাচিত 4টা সংগঠনক কিয় নিমন্ত্ৰণ কৰা হৈছে? পেকেটত কিনা যিবিলাক চাউল আপুনি 25 কেজি 30 কেজি 25 কেজি 50 কেজি যদি চাউল কিনে, লগে লগে সেই প্ৰত্যেকটো চাউলৰ এতিয়া দাম বৃদ্ধি পালে। চাউলৰ ওপৰত টেক্স লগাইছে, আমাৰ পিঠাগুড়িৰ ওপৰত টেক্স লগাইছে, আমাৰ দৈৰ ওপৰত টেক্স লগাইছে, আৰু এতিয়া ভাড়া ঘৰৰ ওপৰতো আকৌ টেক্স লগাব খুজিছে। ভাড়া ঘৰৰ ওপৰত টেক্স লগাৰ লগে লগে কেৱল বাকী আছেগৈ উশাহ নিশাহৰ ওপৰত। টেক্স লগাবলৈ বাকী আছে সেই সূৰ্যৰ পোহৰকণ যে আমাৰ পিঠিত পৰি আছে, ভিটামিন ডিটো পাই আছোঁ যে, সেইকণৰ ওপৰত টেক্স লগাবলৈ বাকী আছে, আৰু বাকী একোৱেই নাই আৰু এতিয়া। কাইলৈ পৰহিলে মানে যুৱক এজনে যুৱতী এগৰাকীক ভাল পালেও টেক্স লগাব নেকি, এনেকুৱাহে অনুমান হৈছেগৈ।